মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, পোনপ্ৰথমে সকলোকে আগন্তুক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা জনালোঁ। ছাত্ৰ-ছাত্ৰীসকল, আজি আমি ষষ্ঠ শ্ৰেণীৰ সমাজ বিজ্ঞান বিষয়ৰ ইতিহাস খণ্ডৰ কি, ক'ত, কেতিয়া আৰু কেনেকৈ পাঠটোৰ আলমত ইতিহাস মানেনো কি, ইতিহাস আৰু বুৰঞ্জীৰ মাজৰ পাৰ্থক্য, ইতিহাসৰ পৰা আমি কি কথা জানিব পাৰোঁ আৰু ইতিহাস অধ্যয়নৰ সমলসমূহৰ বিষয়ে অধ্যয়ন কৰিম। এতিয়া আহাচোন আমি প্ৰথমে ইতিহাস মানেনো কি জানি লওঁ। তোমালোকে বাৰু কেতিয়াবা তোমালোকৰ জন্ম ঠাইখন কিমান পুৰণি, তোমালোকৰ ককা আজোককাহঁত পূৰ্বতে ক'ত আছিল, তোমালোকৰ জীৱিকা কি আছিল, এনেধৰণৰ কথাবিলাক জানিবলৈ ইচ্ছা কৰানে? ইতিহাস অধ্যয়নৰ জৰিয়তে মানুহৰ অতীত জীৱনৰ হেৰাই যোৱা কথাবোৰৰ বিষয়ে সবিশেষ জানিব পাৰি। নিজৰ সভ্যতা সংস্কৃতিৰ বিষয়ে জানিবলৈ ইতিহাস অধ্যয়ন অপৰিহাৰ্য। প্ৰাচীন কালৰ পৰা বৰ্তমানলৈকে পৃথিৱীৰ বিভিন্ন প্ৰান্তত ঘটি থকা ঘটনাৱলীয়ে হ'ল ইতিহাসৰ মূল বিষয়বস্তু। পিছে এটা কথা মনত ৰাখিবা, ইতিহাস আখ্যান বা সাধুকথা নহয়। ইতিহাসত অতীতত ঘটা প্ৰকৃত ঘটনাৰ ধাৰাবাহিক বিৱৰণী পোৱা যায়। অসমীয়া ভাষাত ইতিহাস আৰু বুৰঞ্জী যদিও একেটা অৰ্থত ব্যৱহাৰ হয়, দুয়োটাৰ মাজত কিছু গুণগত পাৰ্থক্য আছে। আহাচোন আমি এতিয়া বুৰঞ্জী আৰু ইতিহাসৰ পাৰ্থক্যৰ বিষয়ে জানি লওঁ। বুৰঞ্জীত সাধাৰণতে ৰজা বা সম্ভ্ৰান্ত পৰিয়ালৰ বিৱৰণ পোৱা যায়। ইয়াত সাধাৰণ প্ৰজা, জনসাধাৰণ বা সমসাময়িক সমাজখনৰ বিষয়ে উল্লেখ নাথাকে। কিন্তু ইতিহাসে সকলোকে সামৰি অতীতৰ কোনো এটা নিৰ্দিষ্ট সময়ত ঘটা ঘটনাৱলীৰ লগতে মানৱ জীৱনৰ পৰিৱৰ্তনৰ বিভিন্ন দিশ সামৰি লয়। গতিকে ইতিহাস অধ্যয়নৰ যোগেদি আমি অতীতৰ মানুহৰ খাদ্যাভ্যাস, বাসস্থান, সাজ-পোছাক, আ-অলংকাৰ ইত্যাদিৰ বিষয়ে জানিব পাৰোঁ। ছাত্ৰ-ছাত্ৰীসকল, ইতিহাস অধ্যয়নৰ সমল বুলি ক'লেই আমি শিলালিপি, তামৰ লিপি, মুদ্ৰা, সাহিত্য, বিদেশী পৰ্যটকসকলৰ বিৱৰণী, পুৰণি অট্টালিকাসমূহৰ ভগ্নাৱশেষ ইত্যাদিৰ কথা ক'ব লাগিব। কাৰণ অতীতত আমাৰ দেশত তামৰ ফলি, শিলালিপিবিলাকত ৰজা মহাৰজাসকলে কিছুমান কথা লিখুৱাইছিল। সেয়েহে এইবিলাক ইতিহাস ৰচনাৰ ডাঙৰ সমল। ইয়াৰ উপৰিও প্ৰাচীন মুদ্ৰাসমূহো আন এক ঐতিহাসিক সমল। মুদ্ৰাৰ ওপৰত খোদিত চিত্ৰ, লিপি, চন, তাৰিখ, ৰজাৰ নাম আদিৰ পৰা সেই সময়ৰ সমাজখনৰ বহুতো মূল্যৱান তথ্য পাব পাৰি। তোমালোকে জানানে, এই ঐতিহাসিক সমলবিলাকৰ সত্যতা নিৰূপণ কৰিবলৈ যিসকলে অধ্যয়ন কৰে তেওঁলোকক প্ৰত্নতত্ত্ববিদ বুলি কোৱা হয়। ছাত্ৰ-ছাত্ৰীসকল, আমি আমাৰ কিছুমান বস্তু যেনে মুদ্ৰা, চিত্ৰ-ভাস্কৰ্য, বিভিন্ন সা-সঁজুলি, বাচন-বৰ্তন, আ-অলংকাৰ ইত্যাদি সংৰক্ষণ কৰি ৰাখিব লাগে। কিয়নো এইদৰে সংৰক্ষণ কৰা বস্তু ইতিহাসৰ মূল্যৱান সমল ৰূপে গণ্য হ'ব পাৰে। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকে ইতিহাস সম্পৰ্কে বহুতো কথা জানিব পাৰিলা, নহয়নে? আলোচিত পাঠটিৰ ওপৰত ভিত্তি কৰি তোমালোকলৈ মই কেইটামান আজি প্ৰশ্ন আগবঢ়ালোঁ। সকলোৱে প্ৰশ্নকেইটাৰ উত্তৰ কৰিবলৈ চেষ্টা কৰিবা। ধন্যবাদ।